আজি চিমেণ্ট চাপৰি 92 সংখ্যক বাৰ্ষিক অধিৱেশনত জোনাই জিলা শাখাৰ আজি লাইখুঁটা স্থাপন কৰা হৈছে। তাত বহুতো দূৰ দূৰৰ ভকতৰ সমাগম ঘটিছে। আপোনালোকক আমি সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো অকণো স্পীড নকৰাকৈ চাই যাওক গাইছ। গাইছ আপোনালোকক লাইখুঁটা স্থাপন কেনেকৈ কৰে বা ক'ত কৰিছে সেই ভিডিঅ'টো আপোনালোকক দেখুৱাম আমি, বলক। গাইছ মানে এতিয়া লাইখুঁটা স্থাপন কৰিব, তাৰ আগতে সকলোৱে প্ৰাৰ্থনা কৰি ভগৱানক তুতি কৰিছে, চাই যাওক গাইছ। গাইছ এয়া চাওক লাইখুঁটা স্থাপন কৰিছে সকলোৱে, উৰুলি দিছে মহিলাবিলাকে। আপোনালোকে চাওক ভিডিঅ'টো দিছে। গাইছ ভকত চাওক, বহুতো দূৰ দূৰৰ পৰা ভকত আহিছে। আপোনালোকে আগত চাওক গাইছ, আগত বহুত ভকত আহিছে গাইছ চাওক। তো আমি আপোনালোকক দেখুৱাই যাম সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক তেনেহ'লে। গোকুল বৃন্দাবন কৃষ্ণ গোসাই বৰ্তমান গাইছ লাইখুঁটা পুতি হ'ল আৰু সকলো ভকত সমস্তই লাইন পাতি ওলাই আহিছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক গাইছ, কিমান ধুনীয়া হৈ গৈছে, কিমান হাজাৰ হাজাৰ ভকতৰ সমাগম ঘটিছে গাইছ। চাই যাওক সম্পূৰ্ণ ভিডিঅ'টো। আমি আৰু তাত কি হয় সেইটো আপোনালোকক দেখুৱাম। বৰ্তমান লাইখুঁটাটো পুতি হৈ গ'ল গাইছ, চাই যাওক ভিডিঅ'টো। গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজাই। গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজাই। বাঁহী মাতে শুনি ৰাধে মাই যমুনাৰ বালিতে কলচি পেনাই। যমুনাৰ বালিতে কলচি পেনাই। চ' গাইছ আমি মানে লাইখুঁটা পুতাৰ জেগাৰ পৰা আহি গ'লোঁ আৰু এইফালে মুকলি সভা মানে তাত কিবা ভাষণ দি আছে, আপোনালোকক অলপ শুনাই দিছোঁ। 34 জাতি বুলি কৈছে, 36 জাতি বুলি কৈছে, 84 জাতি বুলি কৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়িত এখন সমাজ নিৰ্মাণ কৰিছিলে, এখন সুশৃংখল সমাজ নিৰ্মাণ কৰিছিলে, এখন প্ৰগতিবাদী সমাজ নিৰ্মাণ কৰিছিলে। কিহৰ ভিত্তিত? এটা আদৰ্শৰ ভিত্তিত, এটা তত্ত্বৰ ভিত্তিত, এটা আধ্যাত্মিক আদৰ্শৰ ভিত্তিত মহাপুৰুষ গুৰুজনাই সকলোকে একত্ৰিত কৰি। চ' গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ।